জিন্দাবাদ 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 হুশিয়ার 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 জিন্দাবাদ 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 নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক বাংলাদেশে হুশিয়ার 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 বাংলাদেশে go back বিজেপি মুর্দাবাদ 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 আজু লং লিভ আজু লং লিভ বাতিল কৰক বাংলাদেশে হুশিয়ার 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 বাংলাদেশে হুশিয়ার হুশিয়ার we want justice 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 we want justice 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 Actually John Lawrence go back go back হুশিয়ার 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 মুর্দাবাদ মুর্দাবাদ Lawrence Lawrence সিলেটিকা হুশিয়ার 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 বাংলাদেশে go back go back go back লেলে বাকাব সরকার মুর্দাবাদ 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 বাংলাদেশে go back go back go back বাংলাদেশে go back go back তুই চলিছে চলিছে চলিব এই তুই চলিছে চলিছে আমি জোৰ লৈ সমদল যি কাৰ্যসূচী আৰু সেই কাৰ্যসূচীত উপস্থিত থকা মোৰ ধমধমা অঞ্চলৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ ছাত্ৰ বন্ধুসকল আৰু ইয়াত উপস্থিত থকা সমূহ অসমবাসী অসমপ্ৰেমী ৰাইজ আজি এই আমাৰ যি জোৰ লৈ সমদল এই সমদলত আমাৰ ধমধমা আঞ্চলিক ভগৱৰ সন্মানীয় সভাপতি আৰু ধমধমা আঞ্চলিক বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ উপস্থিত আছে আৰু প্ৰথমতে মই ধমধমা আঞ্চলিক অগপৰ সন্মানীয় সভাপতি আমাৰ ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সন্মানীয় দীপেন কুমাৰ শৰ্মাদেৱক দুই আষাৰ বক্তব্য ৰখাৰ পৰা মই সন্মানীয় উপদেষ্টা ধমধমা আঞ্চলিক ছাত্ৰ সভাপতি সম্পাদক ধমধমা জ্যেষ্ঠ মহিম আলী মোৰ বন্ধু বাৰ হৰমুজ আলী সমন্বিতে আমাৰ ধমধমা আঞ্চলিক যুৱ পৰিষদৰ সন্মানীয় জিলা কাৰ্যনিৰ্বাহী সদস্য কিশোৰ শৰ্মাকে আদি কৰি উপস্থিত থকা সন্মানীয় ৰাইজ কেন্দ্ৰীয় চৰকাৰে অসমত আমাৰ কাৰণে এটা দুৰ্ভাগ জাপি দিব ওলাইছে 1916 চনলৈকে 2016 চনলৈকে হিন্দুসকলক আমি কিন্তু জাতি মাটি ভাটিৰ নামত দিয়া চৰকাৰখনে আমাক বিশ্বাসঘাতকতা কৰিছে সৰ্বানুচনে যাক আমি জাতিৰ নায়ক হিচাপে উপলব্ধি কৰিছোঁ আৰু সমগ্ৰ অসমীয়া জাতিৰ এই সন্ধিক্ষণত আমাক যি বিশ্বাসঘাতকতা কৰিছে তাৰ কাৰণে আমি সকলো জনসাধাৰণে সকলো অসমৰ মাৰ বান্ধি উঠিছে অসমৰ দল সংগঠন সকলে একগোট হৈ ইয়াৰ জাতিৰ এই বিলখনৰ বিৰুদ্ধে আমাৰ আগবাঢ়িছে আমি প্ৰতি এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত অসমীয়া প্ৰতিজন মানুহে কিন্তু নিজকে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে একগোট হৈ এইখন বিলৰ বিৰুদ্ধে একগোট কৰে যদি আমি একগোট নহওঁ এদিন অসমীয়া যেতিয়া অসমতে ত্ৰিপুৰাৰ দৰে আমাৰ ইয়াত ভগনী আছে 1916 চনত যদি বিধেয়কখন আইনখন পাৰ্টিৰ মানে গ্ৰহণ হয় সংসদত অসমীয়া জাতি 13% আমি যি 37% আছোঁ 13% এই লক্ষ লক্ষ বিদেশী অসমত আমাৰ অসমত সোমাই দিব তাৰ বিৰুদ্ধে প্ৰতিজন মানুহে কিন্তু সংগ্ৰামী সত্তা আগবাঢ়িব আমাৰ মাজত অসুবিধা সম্পত্তি বাদ দিব লাগিব আমি একগোট হ'ব লাগিব আৰু যদি একগোট আমি নহওঁ এদিন অসমীয়া যিটো অসমতে নিশেষ হৈ যাব Jimbabad! 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 Jimbabad!
জিন্দাবাদ 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 বাতিল করা বাতিল করা বাতিল করা হাই 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 কেন্দ্রীয় সরকার হাই 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 অসম সরকার হাই 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 বিজেপি সরকার হাই 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 মুখ্যমন্ত্রী সর্বানন্দ সোনোৱাল হাই 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 নাগরিকতা আইন বাতিল করা বাতিল করা বাতিল করা জড়িত হয় আমাৰ এটাই মূল উদ্দেশ্য যে বিজেপি চৰকাৰে যি নাগৰিকত্ব সংশোধনী আইন জাপি দিব বিচাৰিছে অসমৰ ৰাইজক অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিনাশ কৰাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই কোনো পৰ্যায়ত সহ্য নকৰোঁ আৰু এইটো গৃহীত কৰিবলৈ দিয়া নহ'ব আমি শেষ বিন্দু তেজ থকা পৰ্যন্ত আমাৰ দেহত শেষ বিন্দু তেজ থকা পৰ্যন্ত আমি ইয়াৰ বিৰোধিতা কৰি যাম আৰু এইটো কথা আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আমি স্পষ্টভাৱে আমি জনাই দিছোঁ